তো গাইজ দুপৰীয়া চাহটো মই বনাই আছো আমাৰ কাৰণে আলু চাটনি হৈ আছে আমি ওলাইছো আৰু পথাৰলৈ কেনেকুৱা লাগিছে বৌ আজি ভাল লাগিছে গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল আৰু আজি আমি যাম পথাৰলৈ পথাৰত আমি মানে গাইজ কালি মই আহিলো ফুৰিবলৈ এই খুৰীহঁতৰ ঘৰত আৰু আজি খুৰীহঁতৰ লগতে পথাৰলৈ যাবলৈ ওলাইছো আৰু লগত এয়া পৰিস্মিতা আৰু পৰিস্মিতাৰ বৌ এয়া বৌ যাব আমি গৈ আছো আজি হাখাতিৰ কচুটুপ গাঁৱৰ মিৰজান পথাৰত তো গাইজ বৌৱে মানে বস্তুবোৰ লৈ ৰেডি হৈ আছে এতিয়া আৰু কি ল'লে চাওঁ আহক তো গাইজ এয়া টিফিনত ভাত আৰু চব্জি আৰু এইটো বিস্কুট লোৱা হৈছে মানে তাতে চাহ বনাই মেলি খাব লাগিব আৰু এয়া তামোল পাণ তো এইবিলাকে লৈ মেলি পথাৰত যোৱা হয় আৰু গাইজ পৰিস্মিতা ওলাইছে একেবাৰে চাইকেল লৈ মেলি তো চাইকেল চলাই যাব পৰিস্মিতাই আমি ওলাইছো আৰু পথাৰলৈ খোজকাঢ়ি আজি হেনো ধান শেষ হ'ব আমি মানে খোজকাঢ়ি গৈ আছো তো বহুত দূৰ আছে পথাৰখন বহুত দূৰ খোজকাঢ়িব লাগিব আৰু খোজকাঢ়ি যাওঁতে ভাগৰ লাগি যায় আৰু আজি শেষ হ'ব তো শেষ হ'ব কেনেকুৱা লাগিছে বৌ আজি ভাল লাগিছে বৌ আহিব পাৰিছানে তো গাইজ যিমান দূৰ খোজকাঢ়ি পথাৰত ধান দোৱাও সহজ কথা নহয় তো মানে কৰিব লগা হয় কাৰণ পথাৰখন বহুত দূৰ বহুত কষ্ট কৰি পথাৰলৈ যায় আৰু ধান কাটিব লগা হয় তো বহুত দূৰ খোজকাঢ়ি পাই গ'লো মিৰজান পথাৰ যোৱাৰ ৰাস্তাটো মানে এই বাটেদিয়ে সোমাই যাব লাগিব আৰু যথেষ্ট দূৰ আছে ৰ'ব চাই থাকক তো গাইজ পৰিস্মিতা হেনো চাইকেল চলাই ভাগৰ লাগিলে তো ইয়াৰ পৰা মোক চলাব দিছে তাই খোজকাঢ়ি যাব তো মই চলাই যাওঁ ইয়াৰ পৰা তো আহি পাই গ'লো পথাৰত আৰু চাইকেলখন ৰখাই সেই আগলৈ যে দেখিছে তাতে আছে পৰিহঁতৰ পথাৰ আৰু তাতে সিহঁতে ধান কাটিব তো সিহঁতে আহি পোৱাই নাই মই বস্তুবোৰ লৈ অলপ আগবাঢ়ি থাকোঁ আৰু গৈ আছোঁ আৰু এইখন পথাৰতে এইখিনি কাটি থোৱা আছে তো সেই আগলৈ কাটিব আজি অলপ ডাঙৰকৈ গা তো গাইজ মই মানে কি কৰিম বহি তামোল পাণকে কাটো তো তামোল পাণ কাটি আছোঁ মই বহি তো গাইজ বৌৱে আহি বহি গ'ল মানে ভাগৰ লাগিলে হেনো তো নেমু টেঙা কাটিছে নেমু টেঙা খাই আকৌ ধান দাব আৰু এইফালে মই বহাই দিলোঁ চাহ কাৰণ চবৰ ভাগৰ লাগিছে পিয়াহো লাগিছে তো গাইজ দুপৰীয়া চাহটো মই বনাই আছোঁ তো এনেকৈ মানে পথাৰত যিকোনো বস্তু খোৱাৰ মজাই বেলেগ আৰু বনাই মেলি খোৱাৰ মজাটো আৰুৱেই বেছি আৰু এইবোৰ মানে ফৰিং হয় আৰু এই ফৰিংবোৰ ধৰিছে পৰিস্মিতাই মানে গাইজ এই ফৰিংবোৰ ঘৰলৈ নিয়া হ'ব আৰু ভাজি খোৱা হ'ব মানে খুব খাই ভাল লাগে বোলে সেইকাৰণে ধৰি নিয়ে তো মানে গাইজ চাওঁতে ভাত খোৱাৰে সময় আহিলে মানে ওচৰতে এই বৌ দুজনী মানে ধান দাই আছিলে তেওঁলোকে একেলগতে ভাত খাওঁ বুলি আহিলে তো আমাৰ ভাতটো ৰেডি কৰোঁ নেকি আলু পিটিকা মাছৰ ভাজি আৰু কি খাবি ন তেতিয়াহ'লে আমাৰ কাৰণে আলু চাটনি হৈ আছে কাটি থকা হৈছে পুৰা তুমি পাৰিছা নাই খাবলৈ আৰু এইফালে আমাৰ কাৰণে ৰেডি হৈ গ'ল তো ভোকো লাগিছে খাই লওঁ আৰু ফাইনেলি ঘৰলৈ ধান নিয়াৰ দৃশ্য এয়া তো গাইজ ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব থেংকছ ফৰ ৱাচিং গাইজ লাভ ইউ অল